আপুনি মোবাইল এডিক্টেড নেকি? আপুনিও ৰাতি আন্ধাৰত বিচনাত শুই মোবাইলত ব্যস্ত থাকে নেকি? তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টো শেষ কৰি চাওক আৰু জানক মোবাইলৰ পোহৰে আমাৰ বডিত কেনেকুৱা ধৰণৰ এফেক্ট কৰে। নমস্কাৰ, মই ঋতুকলে আপোনাক স্বাগতম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে যে যদিও আমি মোবাইলৰ স্ক্ৰীনখন বগা দেখো, তথাপিও মোবাইলৰ স্ক্ৰীনত যিবিলাক পিক্সেল আছে সেই পিক্সেলবিলাকৰ কালাৰ আচলতে বগা নহয়। মোবাইলৰ স্ক্ৰীনখন RGB অৰ্থাৎ ৰেড, গ্ৰীণ আৰু ব্লু কালাৰৰ সঠিক কম্বিনেশ্যনৰ ফলতহে আমি মোবাইলৰ স্ক্ৰীনখন বগা দেখো। আৰু এই RGBৰ বি অৰ্থাৎ ব্লু লাইটে আমাৰ চকু আৰু বডিত বহুত বেয়াকৈ প্ৰভাৱ পেলায়। এই ব্লু লাইটে আমাৰ মোবাইল, কম্পিউটাৰ, টেবলেট আদিৰ স্ক্ৰীনখন উজ্জ্বল হোৱাত সহায় কৰে আৰু আমাৰ মনোযোগ বঢ়োৱাত সহায় কৰে। আৰু সেইবাবে যদি আমি একেখিনি কথাই কিতাপত পঢ়া আৰু মোবাইলত পঢ়াটো কম্পেয়াৰ কৰোঁ, তেন্তে কিতাপতকৈ মোবাইলৰ স্ক্ৰীনত আমি বেছি ভালকৈ আৰু বেছি মনোযোগেৰে পঢ়িব পাৰোঁ। আমাৰ বহুতৰে ৰাতিপুৱা শুই উঠি মোবাইলটো চোৱাৰ অভ্যাস আছে। আৰু এই ব্লু লাইটে আমাক ৰাতিপুৱা এক উজ্জ্বল আৰু সতেজ পোৱাৰ অনুভৱ কৰায় আৰু আমাক দিনটো সতেজতাৰে আৰম্ভ কৰাত সহায় কৰে। এইবিলাক হ'ল ব্লু লাইটৰ একো এডভান্টেজ। কিন্তু আপুনি জানেনে, এই ব্লু লাইটেই ৰাতিৰ কাৰণে আমাৰ চকু লগতে আমাৰ ব্ৰেইনৰ বাবেও বহুত অপকাৰী। কিয়নো দিনটো বিজি থকাৰ পিছত ৰাতি আমাৰ শৰীৰটোৱে আৰাম বিচাৰে আৰু এই ব্লু লাইটে আমাৰ টোপনি অহাত ডিষ্টাৰ্ব কৰে। বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে আবেলিৰ পৰা এই ব্লু লাইটে আমাৰ বডিত মেলাটনিন উৎপন্ন কৰাত বাধা প্ৰদান কৰে আৰু টোপনি অহাটো বহুত ডিষ্টাৰ্ব দিয়ে। তেন্তে আহকচোন কেনেকৈ আমি ৰাতি মোবাইল ইউজ কৰিব পাৰি আৰু আমাৰ বডিৰ বাবেও হাৰ্মফুল নহয় জানি লওঁ। তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব গুগল প্লে ষ্ট'ৰলৈকে আৰু গুগল প্লে ষ্ট'ৰত গৈ লিখিব লাগিব টুৱাইলাইট। এপটো 5 মিলিয়ন ইউজাৰে ইউজ কৰিছে আৰু এপটোৰ ৰেটিং হ'ল 4.6। এই এপটো আপোনালোকে ইনষ্টল কৰিব লাগিব। ইনষ্টল হোৱাৰ পিছত এপটো অ'পেন কৰিব লাগিব। অ'পেন কৰি ইয়াত অপশ্যন দেখিছে অলৱেজ ছান, এলাৰ্ম আৰু কাষ্টম। আপুনি অলৱেজ অপশ্যনটো যদি চিলেক্ট কৰে, তেতিয়াহ'লে এই যিটো এপ আছে সেই এপটো আপোনাৰ অলৱেজ ৰান হৈ থাকিব। যদি আপুনি ছানটো চিলেক্ট কৰে, তেতিয়াহ'লে ছানটো চিলেক্ট কৰি আপুনি GPS-টো অন কৰি দিব লাগিব। তাৰপাছত এই এপটোৱে অট'মেটিক আপোনাৰ ছানছেট আৰু ছানৰাইজ ডিটেক্ট কৰিব আৰু সেই অনুসৰি এই এপটো ষ্টাৰ্ট আৰু অফ হ'ব। ঠিক তেনেকৈ আপুনি যদি কাষ্টম অপশ্যনটো চিলেক্ট কৰে, তেতিয়াহ'লে আপুনি ইয়াত আপুনি নিজ ইচ্ছা কৰি আপুনি যেতিয়া এপটো অট'মেটিক ষ্টাৰ্ট হ'ব লাগে বা এপটো অফ হ'ব লাগে, সেইমতে আপুনি এপটো ছেট কৰিব পাৰিব। লগতে ইয়াত দেখিছে কালাৰ, টেম্পাৰেচাৰ, ইণ্টেনচিটি আৰু স্ক্ৰীন ডিম। এইকেইটা আপুনি যিমান পাৰে কমাই ৰাখিলে আপোনাৰ কাৰণে ভাল। মোৰ কালাৰ টেম্পাৰেচাৰ আছে 1158K ৰিলেক্সিং, ইণ্টেনচিটি 42%, স্ক্ৰীন ডিম 20%। এই অপশ্যনকেইটা যিমানে কম কৰি ৰাখিব পৰা যায় সিমানে ভাল। গতিকে এই ভিডিঅ'টো কেনে পালে আমাক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ধন্যবাদ।